ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে এক উখল মাখল পৰিৱেশৰ মাজত সফল সামৰণি তিৱা সাহিত্য সভাৰ বকলিয়া নগৰ সমিতিৰ উপাধ্যক্ষ হিচাপে হেম সিং তেৰণ আৰু উপাধ্যক্ষ হিচাপে অনিকা শইকীয়া নিৰ্বাচিত ডকমকা নগৰ সমিতি অধ্যক্ষ পদত বীৰেন সিং তেৰণ নিৰ্বাচিত উপাধ্যক্ষ পদত নিৰ্বাচিত ৰেবিকা ইংটিপি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ সকলো কল্পনা জল্পনাৰ অন্ত পেলাই ইতিমধ্যে সম্পন্ন হ'ল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ নগৰ সমিতিসমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচন লগে লগে আগন্তুক 5 বছৰৰ বাবে নৱগঠিত কমিটিয়ে কাৰ্যকাল চলাব জিলাখনৰ 9খন নগৰ সমিতিসমূহত পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পিছতেই নগৰ সমিতিসমূহতো বিজেপি দলৰে হৈ পৰিছে গেৰুৱাময় বহু চৰ্চিত ডিফু নগৰ সমিতিৰ বাবে অধ্যক্ষ পদত নৱনিৰ্বাচিত ৱাৰ্ড কমিছনাৰ ৰাকৰক নিৰ্বাচিত কৰা হয় আনহাতে উপাধ্যক্ষ পদত নিৰ্বাচিত হৈছে মিৰাতি চপি অধ্যক্ষ আৰু উপাধ্যক্ষক লৈ 14 জনীয়া নৱনিৰ্বাচিত সমিতিয়ে আগন্তুক 5 বছৰৰ বাবে চলাব কাৰ্যকাল জিলা পৰিষদত বিগত 15 বছৰীয়া কংগ্ৰেছী শাসনৰ কালছোৱাত শেহতীয়াকৈ মোহন্তিছৰ অধ্যক্ষতাত ডিফু নগৰ সমিতিৰ কাৰ্যকাল অন্ত হোৱাৰ পিছতেই প্ৰায় 2 বছৰ কাল এক সুস্থিৰ সমিতিৰ অবিহনে নগৰ এলেকাত উন্নয়ন স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে তুলিৰাম হাংসা কেহাই সিএমসাৰ কেহাই ফান চুৰুই লাপেন চুৰুৱেক নাই লাপেন চুৰুই তুম ইকত মালাং লিসি নিলিপান টিকেট tanang pi lapen te non chairman tanang pi la song bong tim ka biang lo alang long cerap tu tum handa churu par lo alang tum support pen li pini tiket long pen chairman ta long lo lapen tuliram hangsa kami klempon development la kam asai ha unnati la karbiang long development kami klempon asai amo ni alang ni klempon ateng wadang pingkat teng si klempo karbiang long kang pialam kali bestami non bang di putan komiti along chairman alang itu nang paman lo pot alang itu meklem tam na toy asai anta talon pon po arju po ima towa kunoi lang la drain kadoko mi lai hui stami kaduri du towa ta la tu wadang bong pokara la ka towa ka bisi ongla nasi la poka kawi arong tin mo anta nili tan komiti along pima tangka gawang tangka mahawang fan bang so tangka mahapen kado wi wat komisioner pen chingwai sar pen telepon pusi ning thelo cheng si lam lang ke alang li tuliram lo hansar claim pon di putaun ki pang thir ki pang chu ki pami asai lo chara pun po labang ke cheng si bang ke taun lo pater saul hai pawi pat lapet lang roi tahun nang mong itu tum plastik tahu punya polythene tahu punya keter electricity from tu lahai kepa beda je pan bori ponili kadu wera pan curupar lo ben suri kado pajer lo nili pan apa pot lapente nili alang itu na apa hai ajo ini chairman taman lo lapen alang itu kimang amma development mata kacing tu atau wili tum tahun pan nili tempot po what is siwa kali nili ward number 12 pandai kali di puang mo ward number 14 andu kripli andu kado we ward panda pacing repeat pen ward commissioner to benching by exercise si tu ramu asai tenko বৰ্তমান বিজেপিৰ দলৰ কাৰ্যকালত অধ্যক্ষ ৰাকৰৰ নেতৃত্বত ডিফু নগৰ সমিতিয়ে ডিফু নগৰ উন্নয়ন স্পষ্ট ৰূপত পৰিলক্ষিত হ'ব নে নহয় হেয়া আগন্তুক দিনতহে পৰিলক্ষিত হ'ব
আনহাতে নৱনিৰ্বাচিত অধ্যক্ষ ৰাকৰৰ পৰা আশা কৰিছে নগৰবাসীয়ে পৰিৱৰ্তনকামী বিজেপি দলৰ প্ৰতিশ্ৰুতি মতে বহু পৰিৱৰ্তন এই সন্দৰ্ভত আমাৰ সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নতুন অধ্যক্ষগৰাকীয়ে ডিফুনগৰ সমিতি উন্নয়নৰ বাবে বহু পৰিকল্পনাৰ কথা ব্যক্ত কৰে মংগল ইংখে ৰিপৰ্ট কাট নিউজ 8 জানুৱাৰীত নগৰ সমিতি নিৰ্বাচন 10 জানুৱাৰীত ভোট গণনা হোৱাৰ পিছতেই মাজত প্ৰায় 20টা দিন নীৰৱ থকাত স্বাভাৱিকতে নগৰবাসীৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছিল চৰ্চিত হৈছিল অধ্যক্ষ আৰু উপাধ্যক্ষ আসনৰ বাবে কোনগৰাকী ৱাৰ্ড কমিছনাৰক নিৰ্বাচিত কৰা হ'ব এই সন্দৰ্ভত ৱাৰ্ড কমিছনাৰসকলৰ শপত গ্ৰহণ অনুষ্ঠানতেই কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অধ্যক্ষ নিৰ্বাচন বিজেপি হাই কমাণ্ডাৰৰ মতেহে হ'ব বুলি ঘোষণা কৰাত স্বাভাৱিকতে 20টা দিন অপেক্ষা কৰিবলগীয়া হ'ল নগৰবাসীয়ে কাৰ্বি আংলং জিলাৰ 9খন নগৰ সমিতি নিৰ্বাচনৰ পিছতে আজি প্ৰায় 20 দিনৰ অন্তত ৰাইজৰ উৎকণ্ঠাৰ অন্ত পৰিল হয় বহু প্ৰতীক্ষিত অধ্যক্ষ তথা উপাধ্যক্ষৰ নাম ইতিমধ্যে ঘোষিত হ'ল বকলিয়া নগৰ সমিতিৰ অধ্যক্ষ পদত 1 নং ৱাৰ্ডৰ পৰা বিজয়ী ৱাৰ্ড কমিছনাৰ হেমসিং তেৰণ আৰু উপাধ্যক্ষ আসনৰ বাবে অনিকা শইকীয়া নিৰ্বাচিত হয় নিৰ্বাচনী বিষয়া টেনচন ইংটি আৰু নগৰ সমিতিৰ কাৰ্যকৰী বিষয়া কনকলতা তেৰণপিয়ে এই কথা বকলিয়া নগৰ সমিতিৰ নিৰ্বাচনী কোষৰ আহ্বায়ক মদন সিং বেৰ জৰিয়তে জানিবলৈ দিয়ে আনহাতে লাংহিন নগৰ সমিতিৰ বাবে কমল ব্ৰহ্মক অধ্যক্ষৰূপে নিৰ্বাচিত কৰা হৈছে নৱনিৰ্বাচিত অধ্যক্ষ কমল ব্ৰহ্মৰ নেতৃত্বত লাংহিন নগৰতো বহু উন্নয়নৰ আশা কৰিছে লাংহিন নগৰবাসীয়ে বিশেষ প্ৰতিবেদক কাট নিউজ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ 9খন নগৰ সমিতিৰ অন্যতম ডকমকা নগৰ সমিতি য'ত শাসকীয় দল বিজেপিৰ বিৰুদ্ধে আছে এঘৰি যুঁজিব পৰা কংগ্ৰেছ দল সীমানতো ডকমকা নগৰ সমিতি নিৰ্বাচনত গেৰুৱাময় হৈ পৰিল তাৰ পিছত বিগত কেইবাটাও দিন অধ্যক্ষ নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ বাবে স্বাভাৱিকতে উৎকণ্ঠাৰে অপেক্ষা কৰি আছিল ডকমকা নগৰবাসীয়ে আজি ইতিমধ্যে ঘোষিত হোৱা মতে ডকমকা নগৰ সমিতিৰ নতুন নিৰ্বাচিত কমিটিৰ অধ্যক্ষ নিৰ্বাচিত হৈছে নৱনিৰ্বাচিত বিজেপি ৱাৰ্ড কমিছনাৰ বীৰেন সিং তেৰণ আৰু উপাধ্যক্ষ আসনৰ বাবে নিৰ্বাচিত কৰা হৈছে ৰেবিকা ইংটিপি প্ৰিসাইডিং বিষয়া ৰাম সিং তেৰাং পৰিচালনাত অনুষ্ঠিত এই অনুষ্ঠানত মহামায়া এমএসি তথা পৰিষদৰ কাৰ্যবাহী সদস্য লুন সিং তেৰণ বিজেপি কৰ্মী তথা ডকমকা নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ লাংটুক টিমুঙে অংশগ্ৰহণ কৰে বিনি ইটো ডকমকা টাউন কমিটিয়া আগলো লং থ্ৰক আৱাৰ্ড দো ইসি পেন চেংলক থ্ৰক আন 1 2 3 6 আন্দোলন নিতলা বাং থ্ৰক চিংৱাই পেট পেনসি লাহায়া আসায়ামু কিদেং পনিতা চিংৱাই আসুনিতো সিএম তুলিৰাম ৰংহাং আটেহাই ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ এনে সময়ত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ আঞ্চলিক দল এএছডিচিয়ে দিল্লী মহানগৰত এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনায় কেএছৱাইয়ে সৈতে মিলি যুটীয়াভাৱে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট নতুন দিল্লী যন্ত্ৰৰ মন্তৰত এএছটিচিৰ নেতা হলিৰাম তেৰাঙৰ নেতৃত্বত এএছটিচি কেএছৱাইয়ে সোমবাৰে কেইবাটাও দাবীত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি মহানগৰৰ আকাশপতাক উত্তাল কৰে এই ধৰ্ণা কাৰ্যসূচীৰ প্ৰধান দাবী হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰ আমি ডিমান্ড হৈছে 3টা পইণ্ট এটা হৈছে অতি সোনকালে CAB-টো স্ক্ৰেপ কৰিব লাগিব আৰু 2 নম্বৰ হৈছে যিটো আৰ্টিকল 244 ভাৰত সংবিধানত যিটো লিখি থকা আছে এইটো সোনকালে অতি শীঘ্ৰে এইটো ইমপ্লিমেণ্ট কৰিব লাগে তাৰপিছতে 3 নম্বৰ হৈছে এডুকেশ্যন ক্ষেত্ৰত চেণ্ট্ৰেল ইউনিভাৰ্চিটি তাত অতি শীঘ্ৰে ইমপ্লিমেণ্ট ফুল প্লেজেড হ'ব লাগিব আৰু মেডিকেল কলেজ অতি শীঘ্ৰে এষ্টাব্লিছ হ'ব লাগিব IT চেণ্টাৰ অতি শীঘ্ৰে এষ্টাব্লিছ হ'ব লাগিব এই 3টা পইণ্ট ক্ষেত্ৰতহে আমি ইয়াত দিল্লী জনতা মঞ্চৰ সদায় আমি
কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক জনজাতিকৰণ প্ৰক্ৰিয়া বন্ধ কৰা আৰু 246 আধাৰত শীঘ্ৰে স্বায়ত্তশাসিত ৰাজ্য প্ৰদান ASTCৰ নেতা তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হলিৰাম টেৰাঙৰ নেতৃত্বত যুটীয়া সংগঠনে উপৰোক্ত দাবীসমূহৰ শ্লোগান দি সমগ্ৰ মহানগৰ উত্তাল কৰে বিশেষ প্ৰতিবেদক কাপ নিউজ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানৰ লগতে হাৰাঘাট পাৰুখোৱা বুকাজান আৰু সৰিয়হজানতো সোমবাৰে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত হাৰাঘাট পাৰুখোৱা বকলিয়াঘাট বুকাজান আৰু সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থাই পুৱাৰে পৰা 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত পুৱা 6 বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচী আবেলি 4 বজালৈকে চলে প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ মুৰ্দাবাদ সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰে আছু কৰ্মীয়ে তিস্তা জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আজি আমি হাৰাহাটতো হাৰাহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু কাৰ্বি ছাত্ৰ সন্থাই আজি 10 ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছোঁ আৰু জাতিধ্বংসী আইনখন বাতিল কৰিবই লাগিব এইটো খিলঞ্জীয়াৰ দাবী অসমৰ ৰাইজৰ দাবী আৰু হেমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস আৰু সৰ্বানন্দ সোণোৱালৰ এইটো পৈতৃক সম্পত্তি নহয় যে তেখেতসকলে অসমত যি মন যায় তাকে কৰিব এইটো আমাৰ খিলঞ্জীয়াৰ দাবী মানিবই লাগিব তেখেতসকলে আৰু নহ'লে বিজেপি চৰকাৰখনে অনাগত দিনত নিস্তাৰ নাপাব হাওড়াঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে সমবায় নীতি বিৰতি Please step in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে এক উখল-মাখল পৰিৱেশৰ মাজত সফল সামৰণি তিৱা সাহিত্য সভাৰ বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা আৰু লোকনৃত্য গীতেৰে সমাহেৰেৰে মিলিত তীৰ্থলৈ পৰিণত হৈছে উমছবাইৰ বালখঙৰ ক্ষেত্ৰ উমছবাইত তিৱা সাহিত্য সভাৰ উদলি মুদলি পৰিৱেশ বৰ্ণময় লোক নৃত্য গীতৰ সমাহেৰে সফল সামৰণি লগতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা তিৱা সাহিত্য সভাৰ হয় চিৰসেউজ পশ্চিম কাৰ্বি আংলঙৰ উমছবাই বালাখঙৰ ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা 11 সংখ্যক সাধাৰণ অধিৱেশনৰ সফল সামৰণি লোকে লোকাৰণ্য হোৱা সামৰণি দিনৰ প্ৰথম কাৰ্যসূচীত উলিওৱা হয় 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা
তিৱা জনগোষ্ঠীয় লোক নৃত্য গীতৰ লগতে কৃষ্টি সংস্কৃতিৰে মুখৰিত হ'ল উমচুৱাই আকাশ পতা এই অধিৱেশনতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা তিৱা সাহিত্য সভাৰ অধিৱেশনৰ মুকলি সভাত অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই উপস্থিত থাকি তিৱা জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিয়ে এই অঞ্চলটো বা মোৰ সমষ্টি আগতে ৰহাটো বা এতিয়া জাগিৰোডতো যথেষ্ট সংখ্যক তিৱা মানুহে বসবাস কৰে মই তেখেতলোকৰ কৃষ্টি সংস্কৃতিৰ লগত জন্মৰে পৰা দেখি আহিছোঁ বা জড়িত হৈছোঁ এই অনুষ্ঠানটো আৰু আগুৱাই যাওক আৰু তিৱাসকলৰ সাহিত্য কৃষ্টি সংস্কৃতি ঐতিহ্য আৰু ভালকৈ সংৰক্ষণ হওক এয়া মোৰ আশা এই ক্ষেত্ৰত যদি মই বিধায়ক হিচাপে ইয়াৰ স্থানীয় বা অসম চৰকাৰৰ মন্ত্ৰী হিচাপে যদি কিবা কৰিব লগা আছে নিশ্চয়কৈ কৰিম মই সকলোকে প্ৰতিশ্ৰুতি দিছোঁ যদি যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী এইটো বহু পুৰণা দাবী কিন্তু আমি কি কৰিব খুজিছোঁ যিখিনি এক্সিষ্টিং ট্ৰাইবেল কমিউনিটি আছে বৰ্তমানৰ যিখিনি অনুসূচিত জনজাতিৰ ব্যক্তি আছে তেখেতলোকে যাতে কোনো বিপদত নপৰে আমাৰ বৰ্তমানৰ যি তিৱাসকল বড়োসকল কাৰ্বিসকল বা অন্যান্য যি ট্ৰাইবেলসকল আছে ST ষ্টেটাছ পোৱা ব্যক্তিসকল আছে তেখেতলোকৰ চৰকাৰী আঁচনি বা অন্যান্য কোটাত একো অসুবিধা নহয় তাৰ কাৰণে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিলে জনজাতিসকলৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে আনহাতে বাটপথৰ সুবিধা নথকা অতি দুৰ্গম অঞ্চলটোৰ নেলি উমপানৈ সাবুদা সংযোগী পথটো 8 কোটি 50 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নেলি উমচুৱাই আৰু লগতে সাবুদা 8 crores 50 lakhs টেণ্ডাৰ কৰা হৈছে এই মাহৰ ভিতৰতে আৰম্ভ কৰা হ'ব আৰু ইয়াৰ স্থানীয় মাছাই ডাঙৰে কৈছোঁ যে এইটো কামটা বুলি আৰম্ভ কৰিব পাৰে 1 কোটি বাকীবিলাকৰ কামবিলাক চলি থাকিব আৰু ইয়াত ভাল লাগিছে আমি ইয়াত আৰু কিবা যিবিলাকৰ কালচাৰ সংস্কৃতি ভাষা কাৰণে আমি কাৰ্বি আংলং অঞ্চলৰ পৰা আমি দি আছোঁ এতিয়া দি আছোঁ ভৱিষ্যতে দি থাকিম টুৰিজম ডিপাৰ্টমেণ্টটো আমি ইয়াত টুৰিষ্ট আহিছে আজি মোক মই আলোচনা কৰিম কি টুৰিষ্ট ডিপাৰ্টমেণ্ট ইয়াত টুৰিষ্ট ডিপাৰ্টমেণ্টৰ পৰা কি স্কিম ল'ব পাৰে কি আঁচনি ল'ব পাৰে এই টুৰিষ্ট আৰু লগতে আমাৰ লোকেল এমডিচিৰ লগত আলোচনা কৰি কি আঁচনি ল'ব পাৰে তেওঁলোকৰে আঁচনিবিলাকৰ ল'ব তিৱা সাহিত্য সভা অধিৱেশনৰ সামৰণিৰ দিনা তিৱা কাৰ্বি খাচীয়া আদিকে ধৰি বহু জনগোষ্ঠীয় লোকনৃত্য গীত পৰিৱেশিত হয় তিনিদিনীয়া বৰ্ণময় কাৰ্যসূচীৰে সামৰণি পৰা এই অধিৱেশনে গঢ়িলে সমন্বয়ো উল্লেখযোগ্য যে 2021-22 বৰ্ষত পৰৱৰ্তী দ্বাদশ সাধাৰণ অধিৱেশন নগাঁও জিলাৰ ৰহা নাইবা বেবেজিয়াত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তিৱা সাহিত্য সভাই বৈঠালাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ মালহেৰে 2 নং ডিচামাত 4 ফেব্ৰুৱাৰীত উদযাপন কৰে ইংলংকিৰি আত্মসহায়ক গোটৰ 6 সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্বি ইউনাইটেড কাউন্সিলৰ উদ্যোগত উদযাপিত এই আত্মসহায়ক গোটৰ প্ৰতিষ্ঠা দিৱসটিয়ে বিগত 6 বছৰীয়া বিস্তৃত কৰ্ম তথা অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত পালন কৰি অহা ভূমিকাৰ বিষয়ে আলাপ আলোচনা কৰে লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 2 নং ডিচামা এলেকাত ইংলংকিৰি আত্মসহায়ক গোটৰ উদ্যোগত আৰ্থ সামাজিক দিশত বিগত 6 বছৰে পালন কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা কিছুমান আলাম থেলে কি প্ৰেক্টিক্যালি নিলি মিঠাং গলং টেং আলাম তাই লপেন হেউৰি আলাম তাই স্তমি ইলিতুম কাতে থান হুম ক্লামালং বাংকে ইলিতুম alam hijab kustami ilitum kimi an alam abangke deng bono kolotangte ilitum akai anso se paprang alam pusi
nilihin ben mathadang tolo sipini nili ningarong perpiglo inglong kiri self help group atum nang itu mamoto charitable support the needy charitable support কাৰ্বি ইউনাইটেড কাউন্সিলৰ সভাপতি হুকুম সিং টেৰ্ণৰ পৰিচালনাত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ সভাত সাধাৰণ সম্পাদক ৱেছলি টেৰন প্ৰমুখ্য দিছামা এলেকাত অৱস্থিত গাঁওকেইখনৰ গাঁওবুঢ়াসকলে আলহী হিচাপে অংশগ্ৰহণ কৰি অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত ইংলংগিৰি আত্মসহায়ক গোটৰ ভূমিকাৰ বিষয়ে পৰ্যালোচনা আগবঢ়ায় সভাত অঞ্চলটোৰ পুৰুষ মহিলা যুৱক যুৱতী তথা বুঢ়া মেথাসকলেও উপস্থিত থাকে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ